Hello everyone, welcome to my channel. আৰু আজি আপোনালোকৰ ওচৰত লৈ আনিছো এটা নতুন ভিডিও। এই ভিডিওটো দেখুৱাব যে TDC ফাৰ্ষ্ট সেম এৰিয়াৰ আৰু থাৰ্ড সেম ফিফথ সেম ৰেগুলাৰ ফৰ্ম ফিলআপ কৰাৰ পিছত এপ্লিকেশন ফৰ্মত যদি আপোনাৰ সেশনটো কিবা কাৰণত ভুল হৈ থাকে তাক শুধৰাবলৈ আমি সাধাৰণটা ভিডিও লৈ আনিছো। সো কি কৰিব কেনেকৈ কৰিব তাৰ বাবে আপুনি গোটেই ভিডিওটো চাই থাকক। ঠিক আছে, তেতিয়াহলে আহক আমি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটটো উলাই ল'ব। লগইন কৰিবলৈ ৰেজিষ্টাৰ ইউজাৰ ক্লিক কৰিব। ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড এন্টাৰ কৰিব। লগইন কৰাৰ পিছত আপোনাৰ সামাৰি পেজটো খোলা খাব। ইয়াত আপুনি দেখিছে সেশনটো 2016-17 হৈছে। একচুয়ালি ইয়াত হ'ব লাগিছিল মোৰ 2015-16। তাৰ বাবে আপুনি এড নিউ সেমিষ্টাৰত ক্লিক কৰিব লাগিব। এড নিউ সেমিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন ডিটেইলছ শো কৰিব। আপুনি নেক্সট দবাৰিব। পাৰ্সোনেল ডিটেইলছ আহিব। তাত একো কৰিব লগা নাই। আপুনি তাৰ পিছত আপোনাৰ আহিব একাডেমিক ডিটেইলছবোৰ। ইয়াত আপুনি সেশনটো 16-17 ঠাইত 2015-16 কৰি দিম। তাৰ পিছত আপুনি কি কৰিব লাগিব, ৰেগুলাৰটো এৰিয়াৰত ক্লিক কৰিব লাগিব। বাকিখিনি একে ৰাখি আপুনি প্ৰচিড কৰি দিব। তাৰ পিছত আপুনি একাডেমিক ডিটেইলছত একো সিলেক্ট কৰিব নালাগে, সাবমিট কৰিব একো নালাগে। আপুনি হোম বটনত যাব। এতিয়া চাওক ইয়াত সেশনটো 2015-16 হৈছে। আগতে আছিলে 2016-17 আৰু এতিয়া সেশন 2015-16ৰ এপ্লিকেশন আৰু চালানখন ডাউনলোড কৰিবলৈ ইয়াত একশনৰ তলত থকা চকুৰ দৰে সিম্বলটোত ক্লিক কৰিব। ইয়াত দেখিছে এতিয়া সেশনটো 2015-16 হৈছে। এতিয়া ডাউনলোড কৰি ল'ব এপ্লিকেশন ফৰ্মখন।